গাহৰি মাথাটো আপোনালোকে বিক্ৰী কৰিছে নেকি? কিমানকে বিক্ৰী কৰিছে? 3000। কাষ্টমাৰ ওলাইছে নাই এতিয়ালৈকে? আৰু এয়া চাব পাৰে ইয়াতে মিচিং কিটচেন, মানে মিচিঙৰ যিটো ট্ৰেডিচনেল হয়। গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আই হোপ কি আপোনালোকৰ সকলোৰে ভালে আৰু মোৰো ভালে। আজি আমি গৈ আছোঁ ফুৰিবলৈ। এইফালে আছে ভাইটিহেঁতি, তো এইফালে আমাৰ ৰাৱণ। একচুৱেলি ৰাৱণ নাম নহয় বাৰু, সেনেকুৱা। আৰু এইপিনে আমাৰ মহাশয়কেইজন বহি আছে। ফুৰিবলৈ যাওঁ ন তহঁতি? যাত্ৰা আৰম্ভ। আমি গৈ আছোঁ বাৰেকুৰি হাতীজান গাঁৱৰ পৰা, ইমান ভিতৰৰ পৰা। তো বাকীখিনি চাই থাকোঁ। যাত্ৰা যিহেতু দীঘলীয়া, বৰিং পাইছে চাগে, হয় নাই? বৰিং লাগিছে নেকি? বৰিং লাগিছে নেকি? এতিয়া আমি পালোহি বগীবিল। একপিনে সেয়া বগীবিল, ইয়াত ৰখা নাই, ডাইৰেক্ট গৈ আছোঁ আমি। চাব পাৰে এয়া। তহঁতি বগীবিলত কি ফটো নামাৰা নেকি? এইটোতো 60 গ'লে মানে সেইটো কাম নাই, সেইটো চিটি দিয়া থাকে আকৌ। এয়া আমাৰ টিম, ফেমিলি টিম, মানে ব্ৰাদাৰ চিষ্টাৰ গ্ৰুপ হয়। এইটো আমি জাৰ্ণি ক'ত গৈ আছোঁ? ধেমাজি গৈ আছোঁ। তো এতিয়া আমি পাই গ'লোহি গোগামুখ। ইয়াৰ পৰা বেছি দিন নাই আৰু ইয়াতে কিবা এটা খাই লওঁ, তাৰপিছত কৰি গ'লোগৈ আহি। তো ইয়াতে ৰৈছোঁ। এয়া হৈছে গোগামুখৰ টাউন। সেইফালে ট্ৰাফিক আছে, তো এইফালে বহি আছে। ভাগৰি গৈছে ই পূৰা গাড়ী চলাই ফাইনেলি আহি মানে বৌহঁতৰ ঘৰ পাই গ'লোহি। এইপিনে চাং, তো ফাৰ্ষ্ট টাইম চাংঘৰত আহিছোঁ দেই। বহুত মানে কিবা এটা ভাল লাগিছে আৰু। এইফালে সংগীতাই মোৰ বেগ লৈ গৈ আছে। আৰু আমি চাম এতিয়া এইপিনে আহিও বহি আছেহি মানে এইফালে বৌ। আৰু এতিয়া আমি ইয়াতে বহিম। এয়া চাংঘৰ। আমি ৰেডি হৈ মেলি ওলাই আহিলোঁ গল্ডেন জুবলি, আৰু ইয়াতে পাতি আছে মিচিং যুৱ মহোৎসৱ পাতি আছে। চ' চাবলৈ বুলি আহিলোঁ আৰু ৰেডি হৈ মেলি। আৰু এতিয়া মই সোমাই গৈছোঁ এইপিনে। ইয়াত আছে মেইন গেট, অকণমান আগতে মানে মেইন গেট আছে। চ' চাই থাকিব কিমানে বেছি মানুহ ইয়াত। মানে ধেমাজিৰ গোগামুখ হয় জেগাটো। গল্ডেন জুবলি মিচিং যুৱ মহোৎসৱ পাতিছে ইয়াতে। ইমান মানুহ, মানে ইমানে মানুহ, বহুত মানুহ হৈছে। আৰু এইপিনে এটা ট্ৰাফিক পইণ্টৰ নিচিনা বনাই দিছে সুন্দৰকৈ। চাব পাৰে, বাঁহেৰে বনাই দিছে। আৰু হস্তশিল্পবিলাক এনেকৈ সজাই থৈছে ইয়াতে, চাব পাৰে। আৰু এইপিনে কাৰ পাৰ্কিং, আৰু এইপিনে বাইকৰ পাৰ্কিং। চব কিবা ৰুই দিছে এইপিনে, বাঁহৰ জেওৰা মাৰি দিছে এনেকৈ। চাওক, সেয়া মেইন ষ্টেজ আগত আছে। আৰু এতিয়া আমি খোজকাঢ়ি গৈ থাকিব লাগিব। ইয়াতে ইমান ভিৰ হৈ আছে, চাওকচোন। ৱাও, সকলো মানে মিচিং ড্ৰেছত, মানে ট্ৰেডিচনেলত আছে। ইমান ধুনীয়া দেখিছে, ইমানেই ধুনীয়া দেখিছে, চাব পাৰে এইবিলাক। সেয়া মেইন গেট। দেখিব পাইছে আপোনালোকে, আহি থাকক, চাই থাকক। ইয়াত আগলৈ আৰু কি প্ৰচেছ হয়, কেনেকুৱা সময় সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে দেখাইছোঁ, চাইছোঁ। ইয়াতো আৰম্ভণি হয়, বাকী ভিতৰৰখিনি আৰু আছে মানুহ। তো এয়া চাব পাৰে, আহি আছে কিমান, সকলোৱে ট্ৰেডিচনেল ড্ৰেছত আহি আছে। আৰু ময়ো পিন্ধি ল'লোঁ মিচিঙৰ সাজপাৰ, তো বহুত ভাল লাগিছে। এইপিনে দুখন গেট দিছে, এইপিনে সোমোৱা আৰু সেইপিনে ওলোৱা।
এইপিনে চব গোটেইখিনি ওলাই গৈছে আৰু এইপিনে আমি সোমাই গৈ আছোঁ আৰু এতিয়া চাব পাৰে আমাৰ পিছপিনে মানুহ আহি আছে বহুত আৰু সেইপিনে দেখিছেনে কিমান মানুহ ভিৰ হৈ আছে তাতে মানে মেইন ষ্টেজটো আছে তাতে কিবা প্ৰগ্ৰাম হৈ আছে ইমান লাখ লাখ মানুহ হৈছে মই আপোনালোক কি ক'ম এয়া চাওক আৰু এতিয়া আমিও যাম তাত চ' সেইপিনেতো বহুত মানুহ আছে এতিয়া আমিও যাওঁ তাত কিমান ভিৰ হৈ আছে কি প্ৰগ্ৰাম হৈ আছে চাওঁগৈ আৰু মাই গড ইমানেই দিছে হস্তশিল্পবিলাক ইমানেই ধুনীয়াকৈ সজাই থৈছে মানে তাতে মানে সকলো ধৰণৰ আছে তাতে হস্তশিল্প ডলা চালনী আদি কৰি পল মানে চব ফাৰ্ষ্ট টাইম দেখিছোঁ বুলি ক'ব লাগিব ৱাও আল্টিমেট হয় গাইছ আল্টিমেট ৱাও এনেকুৱা পাইছোঁ মই আৰু এয়া চাব পাৰে ইমান ডাঙৰ বাঁহৰ খুঁটা আৰু ওপৰ পিনে সেয়া ছোৱালীবিলাক ল'ৰাবিলাক ফটো মাৰি আছে ইয়াতে আৰু ইয়াতে এটা আৰু আমেজিং বস্তু দেখিছোঁ এয়া চাব পাৰে আছে গুলগুল কিটাত মিচিং ইউথ ফেষ্টিভেল আৰু এইপিনে চাব পাৰে কি সুন্দৰকৈ সজাই থৈছে ক'ৰ পৰা আহিছে ক'ৰ পৰা আচ্ছা আচ্ছা অঁ কিমান দেৰিত আহিলে অথনি আহিলে নে এতিয়া আহিছে অথনি আহিলে এফালে চাব পাৰে সকলো ইমান ধুনীয়া ট্ৰেডিশ্যনেল ড্ৰেছত এইবিলাক আছে তো হা আচ্ছা আচ্ছা এফালে চাব পাৰে মিচিঙৰ ড্ৰেছ এইবিলাক সাজপাৰ এইয়া কণমানিকেইটাও পিন্ধি আছে ধুনীয়াকৈ ইমান ধুনীয়া লাগিছে সকলোকে আৰু এইপিনে চাব পাৰে মই অকণমান আগৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আগফালে মানে মিচিঙৰ প্ৰগ্ৰাম হৈ আছে দেখিছোঁ শিবিৰ ঘৰ কেইটামান ইয়াত মানে আলহীৰ কাৰণে এইকেইটা বনাই থোৱা হৈছে আৰু এইটো আদিসকলৰ হয় এইফালে এইটো মিচিংসকলৰ হয় চাব পাৰে ধুনীয়াকৈ আৰু এইপিনে মোক যাব বুলি এনেকৈ ইয়াতে ৰখি আছে চালোঁ অকণমান এতিয়া চাওঁ বেলেগ জেগা ক'ত ক'ত কি কি আছে সেয়া চাওঁ আৰু কাৰণ আপোনালোকক মই দেখাব লাগিব অকল মই চালেতো নহ'বহে গোটেই জেগাডোখৰ ঘূৰিব পাৰোঁনে নাই নাজানো যিমানখিনি পাৰিম সিমানখিনি মই ঘূৰিম আৰু আপোনালোককো দেখাম তো চাই থাকক আগলৈ আৰু মানে মই লাইফত প্ৰথমবাৰ এনেকুৱা এটা জেগা দেখিছোঁ য'ত নেকি মানে গৰু ছাগলী হাঁহ কুকুৰা আদি সকলো বস্তুৱে আছে ইয়াত গাহৰিও আছে আৰু এইফালে চাব পাৰে ইমান ডাঙৰ এইকেইটা কি গৰু বুলি কয় জাৰ্চি গৰু নে কি বুলি কয় জাৰ্চি গাই বুলি কয় একচুৱেলি চাগে ইয়াত চাব পাৰে ইয়াতে থৈছে আৰু এইপিনে আছে ছাগলী এয়া চাগে ছাগলীখিনি নিশ্চয় দেখাবৰ কাৰণে থৈছে এয়া চাব পাৰে আৰু এটা ছাগলীত বোলে 30,000 যদি কোনোবাই ল'ব বিচাৰে দেন 30,000 ইয়াৰ প্ৰাইচ ধূলি হৈছে সেইকাৰণে পানী মাৰি দিছে এনেকৈ ধূলিখিনি নাইকিয়া হ'বৰ কাৰণে আৰু এইপিনে চাওঁচোন কি কি আছে দাদা ট্ৰেক্টৰখন কি কাৰণে থৈছে ইয়াতে ট্ৰেক্টৰখন কিবা দেখাবৰ কাৰণে থৈছেনে দেখাবৰ কাৰণে থৈছে
আচ্ছা আচ্ছা তো এয়া ট্ৰেক্টৰত হৈছে ইয়াতে আৰু এইফালে চাব পাৰে ফিচাৰী দেখিছোঁ মানে কম জেগাত কম পানীত কেনেকৈ মাছ পোহপাল দিয়ে ইয়াত দেখাব পাৰে ইয়াতে মাছ এনেকৈ কম পানীত মানে এইটো ছিষ্টেমত এগ্ৰিকালচাৰ ফালৰ পৰা এনেকৈ এইটো ছিষ্টেমত দেখুওৱা হৈছে চ' চাব পাৰে এয়া যদি কোনোবাই কম জেগাত মাছ পুহিব বিচাৰে দেন এনেকৈ এইটো ষ্টাইলত কৰিব পাৰে এনেকৈ এয়া মই আকৌ ৰাতিৰ প্ৰগ্ৰাম চাবলৈ ওলাই আহিলোঁ দিনৰ ভাগৰ মই অলপ চালোঁ তাৰপিছত সন্ধিয়া হোৱাৰ লগতে মই গুচি গ'লোঁ এতিয়া আকৌ ৰাতি ওলাই আহিছোঁ এয়া চাব পাৰে ৰাতিৰ দৃশ্য কি সুন্দৰ মানে বহুত ভাল লাগিছে আপোনালোকে চাই থাকক বাকীখিনি ৰেডি হৈ থকা দেখিছোঁ মই আপোনালোকক দেখাই দিছোঁ এয়া চাব পাৰে সকলোৱে ওলাই আছে ইমান ধুনীয়াকৈ চাব পাৰে এয়া চাব পাৰে বহুত ধুনীয়াকৈ মানে সকলোৱে ট্ৰেডিশ্যনেল ড্ৰেছত ৰেডি হৈ আছে আমি এইপিনেদি যাম এইপিনে মিটিং হৈ আছে চাওঁগেচোন মিটিঙতো কি কৈ আছে এইপিনে এইটো বহুত ধুনীয়াকৈ বনাই দিছে তাকে অনেকে চাগি দেয় বুঝাবলা ধুম উইলিং বাড়িল Hello. Punang kuma kolay duda kono bagan basol na gamo no toya na masare dui gota igamo. Ede je ane merde ile ko. Tum buga. Ogo ogo buga tum buga buga. গাহৰি মাথাটো আপোনালোকে বিক্ৰী কৰিছে নেকি কিমানকৈ বিক্ৰী কৰিছে ৩,০০০ কাষ্টমাৰ ওলাইছে নাই এতিয়ালৈকে নাই লোৱা এইটো চাওক গাইজ ৩,০০০ টকা বোলে গাহৰি মাথা মই গড ফাৰ্ষ্ট টাইম এনেকৈ বিক্ৰী কৰা দেখিছোঁ ষ্টিক বনাই আছে পূৰা এইপিনে হাঁহ আৰু এইটো এয়া ষ্ট্ৰিক এইটো মিচিংসকলৰ কি বুলি কয় দাদা এইটো মিচিঙৰ কি বুলি কয় যে এই বস্তুটো যিটো চৌখা হয় এইটো মৰং বুলি কয় আৰু এয়া চাং ওপৰত থৈছে ধুনীয়াকৈ সজাই থৈছে আৰু মিচিঙৰ মৰং ঘৰ নেচ আছে মানে এইটো কিমান দামত বিক্ৰী কৰিছে বাইদেউ এইটো কিমান দামত বিক্ৰী কৰিছে এইটো এক পিছত 1500 নে গোটেইখিনি 1500 এইটো এইটো ষ্টিকত 1500 হয় হৰি বনাইছে গাহৰি নে আচ্ছা গাহৰি আৰু মুৰ্গী বনাই আছে बस 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 So guys, আজিৰ ব্লগটি মই ইয়াতে শেষ কৰিছোঁ বাই বাই